টাৰ্ণিং পইণ্টটো আছিল 1998 চনৰ দেহাজান। নাযাবা নাযাবা গান তেতিয়া অসমৰ চাৰিওফালে। দেহাজানৰ গান তেতিয়া অসমৰ চাৰিওফালে, নাযাবা নাযাবা গোটেই অসমৰ চাৰিওফালে। আৰু এই দেহাজানৰ কেছেট বিক্ৰীৰ ক্ষেত্ৰত সকলো ৰেকৰ্ড ভংগ কৰি পেলাই নতুন ৰেকৰ্ডৰ সৃষ্টি কৰিছিল দেহাজানে। নাম ভৱেশ কলিতা, ঘৰ মিৰ্জা। তেতিয়াৰ সুঠাম চেহেৰাৰ হেণ্ডচাম ল'ৰা আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। তেতিয়াৰ স্কুলৰ চকীদাৰ আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। 1972 চনৰ 2 মে তাৰিখে জন্মগ্ৰহণ কৰিছিল মিৰ্জাত। মিৰ্জা হ'ল গুৱাহাটীত দাঁতি কাষৰীয়া এখন গাঁও, কামৰূপ জিলা। সৰুৰ পৰা গাঁৱৰ স্কুলতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিল কুমাৰ ভৱেশ দাই। সৰুতে ঘৰত ধীৰাজ বুলি মাতিছিল, কিন্তু লিখা ভাল নামটো আছিল ভৱেশ কলিতা। কিন্তু পাছলৈ কুমাৰ ভৱেশ নামেৰে অসমত জনপ্ৰিয় হয়। এবাৰ কি হৈছিল, গুৱাহাটীৰ ওচৰৰে এটা অঞ্চল গাড়ীগাঁও, তাতে প্ৰগ্ৰাম কৰিব গৈছিল। মানে যেতিয়া প্ৰফেচনেলি ছিংগাৰ হোৱা নাছিলে, তাৰ আগত প্ৰগ্ৰাম কৰিব গৈছিলে। তেতিয়া আকৌ কুমাৰ চানু আৰু কিশোৰ কুমাৰৰ গান গাইছিলে। তাৰপিছত তাৰ কমিটিৰ মানুহে কুমাৰ ভৱেশ বুলি এনাউন্স কৰিছিল। আৰু তেতিয়াৰ পৰা কালক্ৰমত গৈ গৈ পেলাই আজি কুমাৰ ভৱেশ নামটো অসমত জনপ্ৰিয় হৈ উঠিছে। কুমাৰ ভৱেশৰ প্ৰথম এলবামটোৰ নাম আছিল পৰী। 1996 চনত পৰী এলবামটো, প্ৰথম পৰী এলবামটো ৰিলিজ হৈছিলে। আৰু সেই এলবামটোৰ জৰিয়তে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত খোজ পেলাইছিল কুমাৰ ভৱেশ দাই। টাৰ্ণিং পইণ্টটো আছিল 1998 চনৰ দেহাজান। নাযাবা নাযাবা গান তেতিয়া অসমৰ চাৰিওফালে। আৰু এই দেহাজানৰ কেছেট বিক্ৰীৰ ক্ষেত্ৰত সকলো ৰেকৰ্ড ভংগ কৰি পেলাই নতুন ৰেকৰ্ডৰ সৃষ্টি কৰিছিল দেহাজানে। অসমৰ প্ৰত্যেকৰ ঘৰত কেছেট আছিলে, আৰু সেই কেছেটৰ জৰিয়তে সকলোৰে ঘৰত, মানে যাৰ যাৰ ঘৰত গান শুনিব পৰা যন্ত্ৰ আছিলে, কেছেট আছিলে দেহাজানৰ। ভৱেশ দাৰ কেইখনমান এলবাম ক্ৰমে পৰী, পুৱা, প্ৰতিশ্ৰুতি, দেহাজান, সনপাহি, জেউতি আদি। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় এলবাম হৈছে দেহাজান, যিখন এলবামে অসমৰ মাজত জনপ্ৰিয় কৰি তুলিছে কুমাৰ ভৱেশ দা। এতিয়া এটা কুমাৰ ভৱেশ দাৰ ইউটিউব চেনেল আছে, য'ত 1 লাখতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে। আৰু গানবিলাক ৰিলিজ হ'লে সেইটো চেনেলতে দিয়ে কুমাৰ ভৱেশ। আৰু ফেচবুকত এটা পেজ আছে, যিখনৰ ফলোৱাৰ্ছ 169K। আৰু দেহাজান নামেৰে এটা অডিঅ' ৰেকৰ্ডিং ষ্টুডিঅ' আছে কুমাৰ ভৱেশ দাৰ নিজা। সেইটো ষ্টুডিঅ'ত কুমাৰ ভৱেশ দাই কাম কৰে, যাৰ প্ৰতিটো গান সাম্প্ৰতিক সময়ৰ লগত খাপ খুৱাই পেলাই লিখা হয়। যেনেকুৱা কৰোণাৰ সময়ত কৰোণাই হওক, লকডাউনৰ সময়ত লকডাউনেই হওক, বানপানীৰ সময়ত বানপানীয়ে হওক, অনিল নগৰ, নবীন নগৰ, ৰাজগড়ত বানপানী, আদি বিভিন্ন সময়ৰ লগত খাপ খুৱাই আৰু কেঁচা মাটিৰ গোন্ধ পোৱা গীতবোৰ ৰচে আৰু সেইবোৰ ৰাইজৰ মাজত এৰি দিয়ে। আৰু এটা কথা, মই আজিলৈকে কুমাৰ ভৱেশ দাৰ যিমান কেইখন প্ৰগ্ৰাম চাইছো, কি জোচ, মানে জোচটো সদায়ে বেছি। ষ্টেজত যেতিয়া উঠে জোচ সদায়ে বেছি, আৰু প্ৰগ্ৰাম চাই ভাল লাগে। আৰু এটা কথা মন কৰিবলগীয়া যে প্ৰগ্ৰেমৰ সময়ত আগত বহি লৈ পেলাই গান নাগায়, মানে গোটেই গানবিলাক মুখস্থ হৈ থাকে। গতিকে সেইটো এটা পজিটিভ পইণ্ট। আৰু সেইকাৰণে বহুতে প্ৰগ্ৰেম চাবলৈ যায় কুমাৰ ভৱেশ দাত, একমাত্ৰ জোচৰ কাৰণে। গতিকে সহজ সৰল কুমাৰ ভৱেশ দাৰ দীৰ্ঘায়ু কামনা কৰিলো পাপু A to Z ৰ তৰফৰ পৰা। এনেকুৱা কেছ ষ্টাডিৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ এই পেজটো আজিয়ে ফ'ল' কৰি লওক। আজিলৈ এৰিছো, ধন্যবাদ। জয় অসম। নেক্সট ভিডিঅ' এটাত আকৌ লগ পাম।